এই ভিডিঅ'টো 21 জানুৱাৰী ৰাতিপুৱা সময়ত ভিডিঅ' কৰা হৈছিলে। এয়া মোৰ টাৰ্কিবিলাক খুব ধুনীয়াকৈ চৰি আছিলে আৰু ইয়াত এতিয়া মোৰ মেল টাৰ্কি বেছি হৈ গৈছিলে আৰু ফিমেল টাৰ্কি মাত্ৰ 5জনী আৰু মেল টাৰ্কি 5টা হৈ গৈছিলে আৰু মুৰ্গী চুৰ্গী চব চৰি আছিলে খুব ধুনীয়া ৰাতিপুৱাৰ সময় 21 জানুৱাৰীৰ দিনাখন আৰু এতিয়া ভাবিছিলোঁ কেইটামান মেল টাৰ্কি কমাই দিম বুলি কাৰণ খুব এহেঁতৰ মাজত যুঁজা আৰম্ভ হৈ গৈছিলে আৰু মুৰ্গীখিনিও পুৰা কণী চণী পাৰি আছিলে আৰু ইনকিউবেটৰ মেচিনত মই পোৱালিও প্ৰডাকশ্যন কৰি আছিলোঁ ঘৰৰ কণীৰে আৰু এইবিলাক টাৰ্কিবিলাক খুব ধুনীয়া খুব মতা বেছি হোৱাৰ কাৰণে সিহঁতৰ মাজত ফাইটিং খুব হৈ আছে সেইটো কাৰণে ভাবিছিলোঁ অলপ কমাই দিম বুলি আৰু গোটাকে বিকা নাছিলোঁ ভাবিছিলোঁ ওচৰ পাজৰ মানুহে কোৱাৰ কাৰণে ঘৰতে কাটি বিকি দিম বুলি সেইটো কাৰণে 2-3টামান মতা টাৰ্কি ইয়াৰ পৰাই কমাই দিম বুলি মই ভাবিছিলোঁ আৰু তাৰ নেক্সট ডে 22 তাৰিখে মানে ইয়াত টাৰ্কি আৰু মুৰ্গী গোটেইবোৰ খুব ধুনীয়া চৰি আছে আৰু বতৰো খুব ধুনীয়া আছিলে অলপ ৰ'দ চ'দ আছিলে ইফালে ইয়াতো আছে এইখিনিও খুব ধুনীয়াকৈ চৰি বৈ খাই আছিলে 22 জানুৱাৰীৰ দিনাখন ৰাতিপুৱাৰ পৰা মই টাৰ্কি কটা আৰম্ভ কৰিলোঁ আৰু ওচৰ পাজৰ মানুহক খবৰ দি দিলোঁ এই হিচাপে মই টাৰ্কি ভাবিছিলোঁ 2টা বা 3টা মতা কাটিম বুলি কিন্তু বেছি ডিমাণ্ড থকাৰ কাৰণে মাংস বহুত মানুহক লগাৰ বাবে কাটোতে প্ৰায় 6টামান টাৰ্কি মই কাটি বিক্ৰী কৰি দিছিলোঁ মেল ফিমেল মিলাই তাৰপিছত বাকী থাকিলে যি 4টা এই 4টাৰ ভিতৰত মই ভাবিছিলোঁ এই 4টা ৰাখি দিম বুলি কিন্তু ইয়াতে কি হ'ল ঘটনাটো পিছত মই আপোনালোকক জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব এইটো মোৰ লোকেল মুৰ্গী গঁৰাল ইয়াতে ওপৰতে মুৰ্গীখিনি থাকে আৰু প্ৰায় মোৰ হাঁহ আছে 30টামান এইকেইটা তলত থাকে আৰু লোকেল মুৰ্গীখিনি ওপৰতে থাকিছিলে আৰু এইটো আছিলে মোৰ টাৰ্কিৰ গঁৰাল ইয়াত মই ডাঙৰ টাৰ্কি 3টামান ইয়াত ৰাখিছিলোঁ আৰু এইফালে মোৰ পোৱালি ইয়াত প্ৰায় 6টা পোৱালি আছিলে মোৰ টাৰ্কি পোৱালি ঘৰতে প্ৰডাকশ্যন হৈছিলে এইকেইটাও এই 6টা পোৱালিৰ ভিতৰত ইয়াত এতিয়া বৰ্তমান 5টা আছে আৰু টাৰ্কি কাটি বিক্ৰী কৰি দিয়াৰ কাৰণে কিনাৰ গঁৰালত থকা 3টা টাৰ্কি বৰ্তমান নাই খালী গঁৰালটো আৰু বাকী আনটো গঁৰালত 7টা টাৰ্কি আছিল তাৰ পৰা মই 3টা টাৰ্কি কাটি বিকি দিছিলোঁ টোটেল 6টা টাৰ্কি বিকিছিলোঁ বাকী 4টা টাৰ্কি আছিলে কিন্তু নেক্সট ডে যেতিয়া দেখিলোঁ মোৰ ইয়াত হঠাৎ মানে বেমাৰে দেখা দিলে যিটো এতিয়া সময়ত বেমাৰ খুব লগা আৰম্ভ হয় মই চববিলাক সম্পূৰ্ণ ফুল ভেকচিনেশ্যন কৰি ৰাখিছিলোঁ আৰু খুব ধুনীয়াকৈ ৰাখিছিলোঁ আৰু বেছিভাগ মই ফ্ৰী ৰেঞ্জতে ৰাখিছিলোঁ কিন্তু হঠাৎ বেমাৰ লাগি মোৰ 4টা টাৰ্কি এক ৰাতিৰ ভিতৰতে মৰি থাকিল আৰু মুৰ্গী প্ৰায় মোৰ ডাঙৰ মুৰ্গী আছিলে কণী পাৰি থকা মুৰ্গী প্ৰায় 25জনীমান আছিলে মতা মুৰ্গী ডাঙৰ 2টা আছিলে ইয়াৰ ভিতৰত মৰি মেলি মাত্ৰ মোৰ 3জনী মুৰ্গী বৰ্তমানলৈকে জীয়াই আছে আৰু এটা মতা মুৰ্গী জীয়াই আছে আৰু সৰু পোৱালি কমচে কম প্ৰায় 70টামান আছিলে যিবোৰ 300 গ্ৰাম 500 গ্ৰাম 600 গ্ৰাম আছিলে সেইবোৰ মৰি মেলি মাত্ৰ 4-5টা মানে আছেগৈ গোটেইটো এক ৰাতিৰ ভিতৰতে গোটেইবিলাক মৰি শেষ হৈ গ'ল আৰু কোনো চিমটমো দেখা নাছিলোঁ যে জুপিছে বা কিবা এনেকুৱা হেৰি কৰিছে ঘেঙাই আছে তেনেকুৱা একো নাই হঠাৎ ৰাতিটোৰ ভিতৰতে খতম হৈ গ'ল প্ৰথম ৰাতিটোত প্ৰায় মোৰ আধা সংখ্যক মৰিছিলে আৰু নেক্সট দিনাখন প্ৰায় আধা সংখ্যক মৰিছে এতিয়া এই নেক্সট দিনাখনৰ ইয়াৰ কিছুমান মুৰ্গী ইয়াত এতিয়া গঁৰালটোত ছেপাৰেটকৈ ৰাখি দিছিলোঁ যিখিনি বেমাৰত মৰি যোৱা বাকী ভাল মুৰ্গীখিনি নেক্সট ডে দিনাখন আগদিনাখন মৰাৰ পৰা আঁতৰাই পিনে বেলেগ এটা ছেপাৰেট গঁৰালত ভালখিনি ৰাখি দিছিলোঁ কিন্তু তাৰ ওপৰত এয়া চব পোৱালি মৰি আছে আৰু ডাঙৰ মুৰ্গীও মৰি আছে এইখিনি আঁতৰাই আছোঁ আৰু এইখিনি খুব বেয়া লাগিছে হঠাৎ মৰি গ'ল একদম মানে কোনো তলকিবই নোৱাৰিলোঁ আৰু বেমাৰটো কোনো চিমটমেই নেদেখালে হঠাৎ মুৰ্গীবোৰ খালি ৰাতিপুৱা দেখোঁ মৰি পৰি আছে আৰু আন সময়ত বেমাৰ হ'লে ধৰক মুৰ্গীবোৰ জুপি থাকে ঘেঙেঙাই থাকে 2-এদিন সময় পাওঁ কিন্তু হঠাৎ এনেকুৱা কি বেমাৰ লাগিলে ধৰিবই নোৱাৰিলোঁ সম্পূৰ্ণ ফুল ভেকচিনেশ্যন কৰা মুৰ্গীও মানে ৰখাব পৰা নাই ৰাতিৰ ভিতৰত শেষ হৈ গৈছে আৰু এয়া মই B904 গঁৰালবিলাকত পূৰা স্প্ৰে কৰি আছোঁ এই 2-3 দিন পূৰা স্প্ৰে কৰি আছোঁ আৰু যিবিলাক মুৰ্গী যি আছে সেইবিলাকক আবদ্ধ কৰি ৰাখি তাহাঁতক দানা পানী আৰু এণ্টিবায়'টিক দি আছোঁ এনৰক্স আৰু লগতে ভিটামিন B কমপ্লেক্স দি আছোঁ MB-প্লেক্সটো আৰু লগতে স্প্ৰেও কৰি আছোঁ যাতে বেমাৰটো ৰক্ষা পৰে কিন্তু এনেকুৱা কি হঠাৎ বেমাৰ লাগিলে ধৰিব পৰা নাই আৰু এই গঁৰালটো মোৰ ভিতৰত আছিলে মই বাহিৰলৈ উলিয়াই আনিলোঁ আৰু সম্পূৰ্ণ ত্ৰিপালে আবদ্ধ কৰি ৰাখিছোঁ আৰু ইয়াত মোৰ পোৱালি আছে প্ৰায় 40-50টামান পোৱালি আছে এইবিলাক প্ৰায় এতিয়া 100-150-200 গ্ৰাম এনেকুৱা চাইজৰ হৈছে এইখিনিক যাতে বেমাৰে নাপাওক বুলি এটাক মই এনেকৈ চাৰিওফালে আবদ্ধ কৰি গঁৰাল এটাত ৰাখি দিছোঁ আৰু বতাহ বাহিৰৰ পৰা যাতে সোমাব নোৱাৰে খালী ওপৰৰ ফালে খালী ৰাখি দিছোঁ যাতে গেছটো ওলাই যায় আৰু চাৰিওফালৰ পৰা আবদ্ধ কৰি ৰাখিছোঁ আৰু ইয়াতে সিহঁতক মই এণ্টিবায়'টিক আৰু ভিটামিন দি আছোঁ আৰু লগতে B904 স্প্ৰে কৰি আছোঁ তেওঁ কিমানখিনি বচাব পাৰোঁ আৰু বেমাৰটো এনেকুৱা ধৰণৰ মানে কোনো চিমটম নাই হঠাৎ মৰি থাকে কোনো ঘেগনি নাই কোনো
CRD টাইপৰ একো নাই, মানে কি বেমাৰ লাগিলে, হয়তো ৰাণীখেত বা গম্বৰু কিবা এনেকুৱা ধৰণৰ বেমাৰ লাগিছে। আৰু মোৰ লাগিছে লগতে ওচৰ পাজৰ মানুহৰ ঘৰতো বহুত মুৰ্গী এনেকে মৰি গৈছে। এতিয়া প্ৰায় বেছিভাগ চাৰিওফালৰ খবৰ পাইছোঁ যে বেমাৰ লগা আৰম্ভ হৈ গৈছে। আৰু এইটো মোৰ যিটো গ্ৰাউণ্ডটো য'ত মই মুৰ্গী, হাঁহ, টাৰ্কিবিলাক ৰাখিছিলোঁ, সেই গ্ৰাউণ্ডৰ ফালে পৰা মই ত্ৰিপাল দি আবদ্ধ কৰি ৰাখিছোঁ যাতে তাৰ গেছবোৰ ওলাই নাযায়। আৰু তাৰ ভিতৰত খুব মই B90 স্প্ৰে কৰি আছোঁ। মোটামুটি তাত মুৰ্গী খালীয়ে হৈ গ'ল। এতিয়া ডাঙৰ মুৰ্গী ক'ব গ'লে মাইকী মুৰ্গী কণী পাৰি থকা 3জনী আৰু মতা মুৰ্গী এটা আছে। আৰু সৰু যিখিনি আধা কেজি 500 গ্ৰাম 400 গ্ৰামৰ মুৰ্গী তেনেকুৱা 5-6টা মানে আছেগৈ। প্ৰায় 100ৰ ওচৰা-ওচৰি মুৰ্গী আছিলে তেনেকুৱা। কণী পাৰি থকা প্ৰায় 25জনী আছিলে। বাকী সৰু আধা কেজি 500 গ্ৰাম 400 গ্ৰাম মুৰ্গী আছিলে। টোটেল চব মৰি শেষ, মাত্ৰ কেইটামানে আছে। আৰু এই গ্ৰাউণ্ডটোত মোৰ প্ৰায় 60টামান আছে, সেইটা মই ছেপাৰেটকৈ ৰাখিছোঁ। আৰু ইটোৰ পৰা আবদ্ধ কৰি খালি ইয়াত মই B90 মাৰি ৰাখিছোঁ। আৰু যিকেইটা জীয়াই আছে বেমাৰৰ পৰা, সেইকেইটাও বাচেগে নাবাচে কোনো ঠিক নাই, সেইকেইটাক মই ইয়াতে ৰাখিছোঁ। সিহঁতক মেলি দিয়া নাই, যিটো মই ফ্ৰী ৰেঞ্জত মুৰ্গী পালন কৰিছিলোঁ। আৰু এতিয়া উপায় নাই, কি কৰিব। আৰু আপোনালোকেও সেইফালে এতিয়া সজাগ হওক, কাৰণ এতিয়া বেমাৰৰ পৰা দিন আহি গ'ল। লৈ আছক, কণীও কিছুমান মুৰ্গীয়ে পাৰিছিলে, কণী পৰা মুৰ্গী মৰি গৈছে, তাতে কণীও দেখিব পাইছে ইয়াতে। আৰু এইবিলাক গঁৰাল আৰু হাঁহবোৰ ইয়াতে ৰাখিছোঁ, যিহেতু হাঁহৰ কোনো তেনেকুৱা বেমাৰ এতিয়ালৈকে দেখা দিয়া নাই। হাঁহবোৰ দিনত মই খুলি দিওঁ, বাউণ্ডেৰীৰ ভিতৰতে থাকে। আৰু ৰাতি হ'লে গঁৰালত ৰাখোঁ। সেইখিনি চব মানে দেখিলে বেয়াই লাগে। গোটেই ইয়াত মুৰ্গী, টাৰ্কি ৰাখিছোঁ পেকিং কৰি। এইবিলাকৰ মই ব্যৱস্থা কৰিব লাগিব যাতে বেমাৰটো আৰু নিবিয়পে পাৰে। আপোনালোকে সজাগ হওক আৰু খুব সাৱধানে ৰাখক। এতিয়া মুৰ্গী বেমাৰৰ দিন চলি আছে।